উপস্থিত আছোঁ মাৰকাঙৰ মেঘালয় বৰ্ডাৰ প্ৰায় সোণাপুৰৰ পৰা 10-12 কিলোমিটাৰ দূৰত থকা এখন গাঁও আৰু সেই গাঁওখনতে আমাৰ অসম আৰু মেঘালয় সীমান্ত বৰ্ডাৰ হয়। তো বৰ্ডাৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হৈছে আমাৰ আমপ্ৰি নদী। নদীখনে হৈছে আমাৰ অসম আৰু মেঘালয় সীমান্তৰ বৰ্ডাৰ আৰু ইয়াতে প্ৰায় 14খন গাঁও লগ হৈ জীৱন নিৰ্বাহ কৰি আছে। আৰু এই হৈছে নদী। এখন আগৰ পুৰণা কাঠৰ দলং আছিলে। কিছুমানে মেঘালয়ৰ ল'ৰা ছোৱালী অসমত পঢ়িবলৈ আহে, তো সেই দলংখন নোহোৱাৰ কাৰণে বহুত অসুবিধা হৈছিল। এতিয়া দলংখন প্ৰায় হৈছে।